আজি ভাদ মাহৰ কাৰণে নামঘৰত ভৰাই দিছে সো আমি নামঘৰত যাবলৈ ওলাইছোঁ গতিকে আপোনালোকক দেখাম ভাদ মাহত মিলন তীৰ্থত ৰূপাই মিলন মুখৰক্ষা কৰিছনে মুখৰক্ষা সমূহ ভকতি দায়সকলে কৰ্তৃত হৈ তোমাৰ নাম গোৱা খাদ্য আজিকালি ভুল সংসাৰ নয় নহৰ তাল মান দম্বৰিশ্য অহংকাৰ সময়ে সময়ে আকাৰিকে কৰি সহস্ৰকীয়া অপৰাধিত অপৰাধ ভাগি ভঞ্জন কৰি এনেধৰণে তোমাৰ গুণানুকীৰ্তন কৰিলে সবাৰ তোকে কুশল মংগলে আহিব মতে কৃপা কৰিব কৃষ্ণ হৰি ৰাম নামৰ দেশৰ অপৰাধ ক্ষমা কৰি সেৱা ভাদ মাহটো এটা পবিত্ৰ মাহ আৰু এই মাহতে আমাৰ কেইবাজনো মহাপুৰুষৰ জন্ম হৈছিল গতিকে এই মাহটোক সেইকাৰণে পবিত্ৰ মাহ বুলি ধৰা হয় আৰু এই মাহতে শ্ৰীকৃষ্ণ জন্ম হৈছিল ভাদ মাহত সেইকাৰণে এই নামঘৰত ভাদ মাহত আমি
প্ৰতি বছৰৰ দৰে এইবাৰো ভৰাই দিছোঁ আৰু এয়া নাম লোৱা শেষ হৈ গ'ল আৰু এতিয়া চাহৰ আয়োজন চলিছে গতিকে এয়া চাহৰ মিঠাই চাহ লাল চাহ খাম বিৰাট ভাল লাগিছে আজি নামঘৰত নাম লোৱা হৈছে মই নিজেও নামত বহিছোঁ গতিকে মনটো খুব পবিত্ৰ লাগিছে ভাল লাগিছে আৰু তাৰে ভিডিঅ' কৰি আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিছোঁ